হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটী থাকোঁ মই। আৰু আজি আপোনালোকৰ সন্মুখত এজন ফিল্ম ডাইৰেক্টৰ, আমাৰ অসমীয়া ছবি পৰিচালক মিষ্টাৰ ৰাজীৱ বৰাৰ ইণ্টাৰভিউ ল'বলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাওক, বহুতেই ভাল লাগিব। চ' প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো মোৰ দৰ্শকসকলক দিব। নমস্কাৰ, মই ৰাজীৱ বৰা। আৰু আপুনি আপোনাৰ জীৱিকা বৃত্তি হিচাপে আপুনি ফিল্ম ডাইৰেক্টৰ নে আৰু কিবা বেলেগ কিবা কামো কৰে? মই ঠিকাদাৰী কৰোঁ। আচ্ছা, আৰু এটা NGO আছে। হয়। তাৰমানে ইয়াৰ পৰা এইটো কথা বুজিব পাৰোঁ নেকি যে আমাৰ অসমত, বিশেষকৈ অসমীয়া ছবিৰ ক্ষেত্ৰত, অসমীয়া ছবি নিৰ্মাণ কৰি আমি জীৱিকা বৃত্তিটো কৰি ল'ব নোৱাৰোঁ নেকি কেৱল? নাই, সেইটো অসমত বহুত কঠিন। বহুত ৰিচেণ্টলি আপোনাৰ ৰত্নাকৰ ফিল্মে আপোনাৰ বহুখিনিয়ে বিজনেছ কৰিছে, ভাবিব নোৱাৰা। মোৰ দেখি বহুতেই ভাল লাগিছে জানি। যতীন বৰালৈ মোৰ শুভেচ্ছা থাকিল, আৰু ভৱিষ্যতে যতীন বৰাই আৰু ভাল কাম কৰক। তেওঁৰ লগত মোৰ শেষৰ ছবিখন মই কৰিছিলোঁ। হয়, বৰ প্ৰফেশ্যনেল, ভাল। গতিকে মই ছবিখনৰ আৰম্ভণিতে মই তেখেতক শুভেচ্ছা দিছিলোঁ আৰু কৈছিলোঁ যে সৰ্বকালৰ ৰেকৰ্ড ভাঙক। হৈছে, সেইটো হ'ল আৰু মোৰ ভাল লাগিছে, মোৰ কথা সঁচা হ'ল। কিন্তু তেনেকুৱা এইটো এটা উদাহৰণ হিচাপে, ইনস্পিৰেশ্যন হিচাপে ল'ব পাৰোঁ ৰত্নাকৰ ফিল্মখনক। নিশ্চয় নিশ্চয়। গতিকে তেনেকুৱা ধৰণৰ ফিল্ম যদি কণ্টিনিউৱাছ আহে চিনেমা হলততো, আপোনাৰ এনেকুৱা ধৰণৰ চিনেমা হলতে বহুত বিজনেছ কৰিলে, অভিয়াছলি নতুন নতুন চিনেমা হল খুলিব। নাই, সেইটো ঠিক আছে। কি তাতকৈ আৰু ভাল হ'ব নালাগে? তাতকৈও ভাল হ'ব লাগে, তাতকৈ আৰু পৰিৱেশটো আৰু ভাল হওক, আৰু মানুহে চাওক, বিজনেছ আৰু হওক। হয়, ইয়াৰ পৰা এইটো এটা মেছেজ দিব পাৰোঁনে যে এতিয়া ফিল্ম নিৰ্মাণ কৰিবলৈ অলমষ্ট সময় এটা আহি পৰিছে যে সকলোৱে ফিল্ম কৰি বিজনেছ কৰিব পাৰিব? নাই, হয়, মানে ফিল্ম কৰিব পাৰে, কিন্তু এটা কথা কৈ দিওঁ, আচলতে মোৰ মতে ফিল্ম কৰাৰ আগ্ৰহী মানুহ বহুত আছে, আৰু আগ্ৰহ কৰিছে, কৰি থাকিব। কিন্তু কথা হ'ল কি, যাতে এই যিটো পৰ্যায় পাইছে, মানে অখাদ্য যাতে দিয়া নহয়, মানে অপৰিপক্ক মনেৰে বা অপৰিপক্ক হাতত যাতে এই মানে ফিল্ম মেকিংটো নপৰে। মানে অলপ কষ্ট কৰিব লাগিব, অলপ অধ্যয়ন কৰি কৰিলে নিশ্চয় ভাল হ'ব। মানে এইটো কথাই আপুনি ক'ব বিচাৰিছে যে ভাল এখন চিনেমা দেখি কেনে তেওঁলোকে যি টি চিনেমা বনাই যাতে সেই আমাৰ যোনটো পৰিৱেশ, সুন্দৰ পৰিৱেশটো যাতে লেতেৰা নকৰে, সকলোৱে ভাল ফিল্ম নিৰ্মাণ কৰক, তেতিয়া এটা ইণ্ডাষ্ট্ৰী লেভেললৈকে আহিব। শেষত আপুনি আপোনাৰ ফিল্ম অতি জনপ্ৰিয় ছবি হিয়া দিবা কাক, মই চাইছোঁ, খুবেই ভাল লাগিছে। একেবাৰে বলিউড লেভেলৰ নিচিনা ছবি, এটা কমাৰ্চিয়েল ফৰ্মেটৰ ফিল্ম হয়। সেই ফিল্মখনত আপোনাৰ কাম কৰি কেনেকুৱা লাগিছিল, বা তাৰে কিছু এক্সপিৰিয়েঞ্চ, যতীন বৰাৰ কাম দেখি আপোনাৰ কেনেকুৱা লাগিছিল, অলপমান জনাব। নাই, তাত মই খুব আন্তৰিকতাৰে প্ৰতিজন শিল্পীয়ে কৰিছিল, যাৰ কাৰণে আমি সফল হৈছিলোঁ। আৰু যতীন বৰা বহুত প্ৰফেশ্যনেল আৰ্টিষ্ট। তাত মোৰ এটা কথা আজি মনত পৰে, তাৰমানে আমাৰ এটা হোষ্টেলৰ চিন আছিল। হোষ্টেলৰ চিনটোত অভিনয় কৰিবৰ কাৰণে 12জনীমান ছোৱালী আছিলে। সেই ছোৱালীবিলাক বহি আছে এটা ৰুমত, যতীন বৰা সোমাই গৈছে, কিন্তু তাক বহিবলৈ দিয়া নাই। মইতো মানে আচৰিত, মই দূৰৰ পৰা চাই আছোঁ, দেখা পালোঁ, দেখা পাই মই সোমাই যোৱাৰ লগে লগে চব ছোৱালীকেইজনী থিয় হ'ল। মই কৈছোঁ, এজন জ্যেষ্ঠ আৰ্টিষ্টক সন্মান জনোৱাটো, আৰু অসমৰ প্ৰতিষ্ঠিত এই যে ছুপাৰষ্টাৰ, তাক বহিবলৈ চকীখন নিদিয়াটো আচলতে প্ৰতিজনীয়ে সেইটো কৰিব লাগিছিল। গতিকে সেইটো নকৰিলে হয়তো মই মানে তেতিয়া অলপ সেইটো গালি চালি দিলোঁ। হয়তো তেওঁলোকে অলপ মানে কনফিউজ হৈ কেনে হয়তো পাহৰি গ'ল, তেনেকুৱা মানে ভয়তে। নহয়, সেইটো নহয়। তাৰমানে তেওঁলোকে যে এজন ছিনিয়ৰ আৰ্টিষ্টক সন্মান দিব লাগে, সেই বস্তুটো জানিবই লাগিব আচলতে দেই, সেইটো কথা। আৰু 2 নম্বৰ কথা, বিজু ফুকনে তাতে অভিনয় কৰিছিল। মোৰ ভাল লাগে, বিজু ফুকন এজন প্ৰফেশ্যনেল আৰ্টিষ্ট। তেখেতক মই এটা চিনত, যতীন বৰা আছিলে, অৰুণ হাজৰিকা, বিজু ফুকন, গাংগুলত তেনেকৈ আছিলে, সেই চিনটোত মই 7টা টেক লৈ পেলাই লাষ্ট টেকটো অ'কে হ'ল। তেতিয়া বিজুদাই কৈছে, তুমি বিচৰাটো পাইছা নাই? যদি নাই পোৱা মই আৰু এটা টেক দিম। গতিকে ইমানেই ভাল লাগে। আৰু তেওঁ সোমোৱাৰ লগে লগে মোৰ ৰান্ধনিৰ পৰা ধৰি প্ৰতিজনেই
তেখেতৰ মানে পৰিৱেশটো এটা আনন্দময় পৰিৱেশ এটা সৃষ্টি কৰি পেলাই আৰু সেইদিনা তেওঁৰ ইচ্ছা মানে খাদ্য যি ভাল পায় তেনেধৰণে মোৰ ৰান্ধনীটোৱে বনাইছিল গতিকে সেইটো এটা খুব আনন্দৰ হেৰি আছিলে তেখেত এতিয়া নাই আমাৰ মাজত তেওঁলোকৰ বিষয়ে আৰু বহুত কথা পাতিম আপোনাৰ সৈতে আমাৰ আৰু বহুত কথাই জানিব লগা আছে ইনচাইট অফ আছামিজ ফিল্ম সেইটো আপুনি বহুত ভালকৈ জানে আৰু বিশেষকৈ নিপন গোস্বামী ছাৰৰ কথাও আপোনাৰ পৰা বহুত জানিব লগা আছে তেখেত বৰ্তমান অসুস্থ নহয় তেখেতে মোৰ সেইখন ছবিত তেখেতে অভিনয় কৰিছিল আৰু মোৰ আগৰ চিৰিয়েলতো তেখেতে অভিনয় কৰিছিল মই সেই সময়ত দূৰদৰ্শনৰ চিৰিয়েল কৰিছিলোঁ প্ৰযোজনা পৰিচালনা কৰিছিলোঁ তাতো তেখেতে অভিনয় কৰিছিল তেখেতো খুব প্ৰফেশ্যনেল আৰ্টিষ্ট সময়মতে উপস্থিত হয় সেইটো এটা খুব ডাঙৰ গুণ আৰু মানে স্বনামধন্য আৰ্টিষ্ট তেখেত সোনকালে আৰোগ্য হওক এয়া মোৰ কামনা হয় আমাৰ মোৰ ফালৰ পৰা কামনা থাকিল যে সোনকালে নিপন গোস্বামী ছাৰ সুস্থ হৈ উঠক কিন্তু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু পিছত আৰু বহুত কথা জানিম আপোনাৰ পৰা ইনচাইট অফ আছামিজ ফিল্ম আৰু গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে ইনচাইট অফ আছামিজ ফিল্ম অসমীয়া ছবিৰ আভ্যন্তৰীণ পৰিৱেশটোৰ বিষয়ে জানিব বিচাৰে কেনেকুৱা ধৰণৰ কথা জানিব বিচাৰে কমেণ্ট কৰি জনাওক আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰক কাৰণ আমি অসমীয়া ছবিৰ বাবে আমি সকলোবোৰ আগবাঢ়ি আহিব লাগিব সেয়াই মোৰ উদ্দেশ্য গতিকে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম